গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে ভালনে? এতিয়া 9:30মান বাজিছে। একদম কালি মানে ৰাস চাবলৈ গৈছিলোঁ, গৈ পেলাই 2:30 বজাতে আহিছোঁ। চাবলৈও গৈছোঁ, ছোৱালীয়ে নাচিছিলেও। সেই 2:30 বজাত আহিছোঁ। আহিলোঁ এতিয়া আকৌ উঠি পেলাই কামখিনিতো কৰিবই লাগিব। সেয়া আৰু এতিয়া আৰম্ভণি, টোপনিয়াই ইফালে আৰু ৰাইজ উঠাই নাই, দেখাইছোঁ ৰ'ব। ইফালে বেটি আৰু ইফালে বোৱাৰী, দেখিছে এইপৰলৈকে উঠিব হোৱা নাই। ঘৰলৈ যাব লাগে তাই, হাঁহ গৰু ছাগলী সেয়া উলিয়াব লাগে, উঠিবই হোৱা নাই এতিয়া। মোৰ মায়ে ফোন কৰি কৈ আছে তাই গ'লনে মানে আমাৰ ঘৰৰ ওচৰতেতো মা ঘৰ, সেইকাৰণে কি কয় গৰু ছাগলী বান্ধিব লাগে। ভাইটি আছে ঘৰত, এইবিলাক কাম নকৰে যে, মানে উঠাই নাই চাগে। 10-11 বজাত উঠে, এলেহুৱা। নকৰে নহয়, কৰিব পৰা কামেই, কিন্তু এলেহুৱা, নকৰে। এতিয়া তাই যাব লাগে, ভিনীয়েকৰ লগত যাব। এতিয়ালৈকে উঠাই নাই, মুখেই ধোৱা নাই। ধূপ ধাপ পিটি এতিয়া পঠিয়াম আৰু। চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ। নহয়, উঠিব হ'ল। কোনোৱে উঠা নাই খোৱাৰ পৰা। মই এইফালে চব্জি বহাই দিছোঁ, ৰঙালাও চব্জি। এতিয়া ৰুটি বনাম, ভাত খুৱাই ভাত খাব। মই ভাত নাখাওঁ আজি ৰুটি খাম, ভাত খাব মন নাই। দেউতা উঠাই নাই, ভালে হৈছে শুই আছে। নহ'লে সোনকালে উঠিলে একদম উৎপাত হৈ যায়, কি কৰিম কি নকৰিম। শুই থাকক, শুই থাকিলে লাহে হৈ থাকিব। দেউতাই এনেই আগতে 5টা বজাতে উঠে, এতিয়া একদম 8-9 বজালৈকে শুই থাকে। টোপনি ক্ষতি নাই দেউতা, এনেই শুই থাকে। টোপনি বেছি হৈ গ'ল। সেয়া আৰু ভিডিঅ' কৰি আনিছিলোঁ বাৰু ৰাসৰ, আপোনালোকক দেখাম অকণমান দেই। এইবাৰ দেখিছে, কালি নাচি পেলাই এইবাৰ চব টেবুলতে এনেকেই খুলি থৈছে। এইবাৰ এতিয়া চিডিল লগাই থাক আৰু। ৰুটি ভাজি তাইক দিছিলোঁ খাবলৈ, তাই বেটিয়ে নেখায় নগৈ ঘৰলৈ যায়। তাই বোলে সোমবাৰ গিয়েকৰ হৈ ব্ৰত ৰাখি আছে। মোৰ ব্ৰত পালিব নোৱাৰোঁ, তাই আৰু কি ব্ৰত পালি থাকেও। সোমবাৰ মঙলবাৰ, ৰাম। যা হিৰো যাবলৈ ওলাইছে আৰু, পঠিয়াই কৰি লওঁ। তাৰপিছতে ঘৰ দুৱাৰ সাৰা পোচা হ'ব আৰু। লেতেৰা কৰা নাই, বাঢ়িব খোৱাই নাই। আগত খুৱাই বোৱাই লৈছিলোঁ মই, কিন্তু এতিয়া নহ'ব আৰু। বাই এইফালে তলা খোলাই নাই আমাৰ, আহাই নাই আগফালে। চলো পিছফালে বলো। এতিয়া হাঁহ ছাগলী এৰি দিয়াগে আৰু ঘৰত গৈ। আগবঢ়াই দিব পাৰোঁ, গাড়ীখনত উঠাই দিম। বাই। গ'ল। থাকিব মন আছিলে, মোৰ ৰাখিব মন আছিলে, কিন্তু ঘৰৰ অকলশৰীয়া ন, মায়ো সেয়া ভ্ৰমণত গ'ল, নগ'লেও নহ'ব। হাঁহ চাহবিলাক ভিতৰতে সোমাই আছে এতিয়ালৈকে, তাই গ'লেহে এৰি দিব। মই খাই লওঁ এতিয়া, তাৰপিছত ঝাৰু লগাম আৰু। আগত পেট পূজা, उसके बाद কামৰ পূজা।
গাখীৰ চাহ একাপ নাৰিকলৰ লাড়ু এটা বনাই খাই আছোঁ 12টা বাজিলে মোৰ মানে শেষেই হোৱা নাই উঠা দেৰি হ'ল যে আজি এইফালে এয়া চাওকচোন অলপা সোমোৱাবলৈ আছেই চিডিল লগাবলৈ আকৌ এইফালে এয়া চকীত কাপোৰ এইপা চিডিল লগাব আছেই কালি আহি একদম জধং মধং পেলাইহে দিছে আৰু মাছ ল'লে এতিয়া দুপৰীয়া বনাবৰ কাৰণে আকৌ এতিয়া ফুলকবি আছে ফুলকবি সৈতে নবনাওঁ শাকৰ সৈতে শাকে বিলাহীয়ে মাছে বনাম শাক কেইটামান ছিঙোগৈ 12টা বাজিলে একো নাই হৈ যাব ভাত পটককৈ হৈ যায় এইটো বান্দৰ দেখিছেনে আহি গ'ল আৰু মনে চোৰৰ নিচিনাকৈ আহি যাব এতিয়া মই এখন দৰ্জাখন এতিয়া মাৰি পেলাই শাক কেইডালমান ছিঙি ল'মগৈ দি থৈছোঁ দৰ্জাখনৰ ওচৰত পেলালে গম পাই যাম মনে খোলে ন মাছ আছে সিহঁত মানুহতকৈও চৈতান মানুহতকৈ চৈতান হয় মানুহতকৈ চৈতান আমাৰ বাৰীৰ পৰা এতিয়া শাক ছিঙিম বৰ টান পাওঁ এইবিলাক চিঙা ভঙা কাম এয়া 3টা মানুহে আৰু হৈ যাব বেছি শাক দিলেও ভাল নালাগে তৰকাৰীটো খাই জাবৰ লাগে কেইডালমান দিলে ভাল লাগে ন ধুই লওঁ ধুই আনিলোঁ মাহঁত কাইলৈহে আহিব মানে এতিয়া ফুৰিয়ে আছে জেগা চাই আছে কাইলৈ আহি পাবহি আৰু গধূলি সময়ত পাবহি চাগে এতিয়া মাছটো ফ্ৰাই কৰি লওঁ ন কোনকৈ যোনে চাই দেই ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিবচোন ছাবস্ক্ৰাইব কৰি দিব 800 দেখি মোৰ আমনি লাগি গৈছে আৰু বিশেষকৈ মই ভিডিঅ' সদায় নিদিওঁ দিবলৈ চেষ্টা কৰিম আৰু সোনকালে 1K কৰি দিয়কচোন দেখিও ভাল লাগিব অকণমান মেকআপ চেকআপ কৰি ভিডিঅ' বনাই থাকিবলৈ সময় নাই যেনেকৈ থাকোঁ তেনেকেই ভিডিঅ'বোৰ বনাওঁ তাত যদি দেখিবলৈ কোনোবাই বেয়া পায় উপায় নাই আৰু কি কৰিব যেনেকুৱা তেনেকুৱা দেখাই ভাল লাগে ন কিন্তু এটা কথা আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিল লাইক এটা কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আৰু বাই বাই